Hello viewers, welcome to Food and Life X channel. পুৱাৰ ভাগতে এয়া দেখা পাইছে কিমান দীঘলীয়া শাৰী পাতিছে আৰু মা দুৰ্গাৰ চৰণত সেৱা জনাবলৈ বহু দূৰ দূৰণিৰ পৰা লোক আহি ইয়াতে গোট খাইছেহি। হেল্ল' ভিউৱাৰ্ছ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই মৃদুলাই আপোনালোকক সকলোকে ফুড এণ্ড লাইফ এক্স চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক এটা সুন্দৰ আৰু খুব প্ৰসিদ্ধ মন্দিৰৰ দৰ্শন কৰোৱাবলৈ গৈ আছোঁ আৰু লগতে মন্দিৰৰ সুন্দৰ পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে পলম নকৰোঁ আৰু আপোনালোকক একেবাৰে মন্দিৰতে লগ পাই আছোঁ। আৰু এয়া আমি মন্দিৰ পাই গ'লোঁ আৰু দেখা পাইছে মন্দিৰৰ মেইন গেটখন আৰু লগতে ওচৰতে থকা দোকানবোৰ। এই দোকানবিলাকতে ফল মূল আদি মাহ প্ৰসাদ যি বিচাৰে সেয়া কিনিব পাৰিব। আৰু মন্দিৰত এতিয়া আমি ৰাতিপুৱা আহিলোঁ আজি। আৰু এয়া দেখা পাইছে ভক্তসকলে চাকি ধূপ জ্বলাইছে, আমিও চাকি ধূপ জ্বলাই ল'লোঁ। আৰু মন্দিৰলৈ সোমোৱাৰ পিছত প্ৰথম কাম এইটোৱে যে প্ৰথমতে ধূপ চাকি জ্বলাই ল'ব লাগিব, কাৰণ মেইন যি মন্দিৰ আছে সেই মন্দিৰৰ ভিতৰত ধূপ চাকি জ্বলাব নোৱাৰে। সেইকাৰণে এনেকৈয়ে বাহিৰতে ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে আৰু আমিও ধূপ চাকি জ্বলাই ল'লোঁ। আৰু অগণন ভক্ত আহিছে, তেওঁলোকেও এনেকৈ ধূপ চাকি জ্বলাই ল'লে। আৰু এয়া আমি এতিয়া লাইনত থিয় হৈছোঁ আৰু দেখা পাইছে কিমান দীঘল লাইন। আমি বহুত সোনকালে আহিছিলোঁ, প্ৰায় আমি 9টামান বজাতে আহি মন্দিৰ পাই গ'লোঁ, কিন্তু দেখা পাইছে কিমান ভিৰ হৈ গ'ল। আৰু এয়া হৈছে আমাৰ ঘৰলৈ মোৰ ননদ আহিছিলে, ননদ আৰু তাইৰ সৰু ছোৱালীজনী, তাইৰ এটা ল'ৰাও আছে আৰু এইজনী অকণমানি ছোৱালী এবছৰ হৈ গৈছে। আৰু ভিডিঅ'টোত এই গছজোপা দেখা পাইছে, সেই গছজোপাত মানুহে আহি প্ৰথমে ৰঙা ফিটা বান্ধে, তেওঁলোকৰ মনৰ আশা মা দুৰ্গাৰ আগত অৱগত কৰে আৰু যেতিয়া মনৰ আশা সম্পূৰ্ণ হয় তেতিয়া আকৌ আহি সেই ৰঙা এডাল ফিটা খুলি দিয়াৰ ইয়াত নিয়ম আছে। আৰু এই মন্দিৰলৈ অকল ৰাজ্যৰে নহয়, দেশ বিদেশৰ ভক্তও ইয়াত আহি তেওঁলোকে সেৱা জনায় আৰু খুব জাগ্ৰত মন্দিৰ হয়। ভাদ মাহ, শাওণ মাহ বা দুৰ্গা পূজাৰ সময়ত আৰু বহুত বেছি ভিৰ হয় এই মন্দিৰ ভাগত। আৰু আমি য'ত ৰৈ আছিলোঁ তাৰ ওচৰতে চাওকচোন, এই হাঁহকেইটা কিমান ধুনীয়া লাগিছে। ৰাজহাঁহ, ছাগলী, পাৰ এনেকৈ বহু জীৱ জন্তু আছে। আৰু যি ভক্তসকল আহে সেই মানুহখিনিয়ে এই হাঁহ, পাৰ, ছাগলীখিনি খাবলৈ দিয়ে, এইখিনি ইয়াতেই থাকে এনেকৈ। আৰু আমি লাইনত গৈ আছোঁ আৰু দেখা পাইছে কিমান ডাঙৰ ডাঙৰ ঘণ্টা। এই ঘণ্টাবিলাক ইয়াত থকা মানুহখিনি যিবিলাকে মনৰ আশা পূৰণ হয় তেওঁলোকে ইয়াত বান্ধিবলৈ আহে। আৰু এয়া দেখা পাইছে পাৰ, ছাগলী এনেকৈ ভক্তসকলে লৈ আনে, তেওঁলোকৰ যেতিয়া মনৰ আশা পূৰণ হয় তেনেকৈ আনি মা দুৰ্গাৰ চৰণত সেৱা জনাই মন্দিৰতে এৰি দিয়ে। আৰু এয়া হৈছে মন্দিৰৰ মূল ভাগ। যিহেতু মন্দিৰৰ ভিতৰত মোবাইল নিব নিদিয়ে, সেইকাৰণে আপোনালোকক ফটো এখনে দেখুৱালোঁ। আৰু ইয়াতে আছে দুগছি এনেকৈ বন্তি জ্বলি থাকে সদায়। আৰু আমাৰ পূজা কৰা হৈ গ'ল, আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু এয়া দেখিছে বাহিৰত পৰিৱেশটো কিমান ভিৰ হৈ গৈছে লাহে লাহে। আৰু যিমানেই সময় হৈ গৈছে মই কোৱাৰ দৰে লাইনো সিমানেই দীঘলীয়া হৈ গৈ আছে। আমাৰ পূজা কৰা হৈ গ'ল আৰু আমি এতিয়া এই মন্দিৰৰ পৰা ওলাই যাম। তাৰ আগতে আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কিমান ভিৰ হৈছে, কিমান মানুহ আহিছে। তেওঁ কিছুমানে ছাগলী লৈ আহিছে, কোনোবাই হাঁহ, পাৰ তেনেকৈ লৈ আহিছে আৰু নিজৰ নিজৰ মনৰ আশা পূৰণ কৰিবলৈ মা দুৰ্গাৰ ওচৰত সেৱা জনাইছেহি। মন্দিৰভাগ কাৰ্বি আংলং জিলাত অৱস্থিত হয়। আৰু এই দুৰ্গা মন্দিৰৰ যি দুৰ্গা প্ৰতিমা ভাগ আছে, মা দুৰ্গাৰ সেই প্ৰতিমা ভাগ
মাটিৰ তলৰ পৰা উদ্ধাৰ হোৱা বুলি জনা যায় আৰু সেই প্ৰতিমা ভাগ শিলৰ হয় বুলি কোৱা হয়। মই ঠিক ভালদৰে ইয়াৰ উদ্ধাৰৰ বিষয়ে নাজানো, আপোনালোকে যদি জানে মোক জনাবচোন। আৰু এই দুৰ্গা মন্দিৰৰ চৌহদৰ ভিতৰতে এটা এনেকৈ ডাঙৰ পুখুৰী আছে। চাৰিওফালে ধুনীয়াকৈ পকাকৈ বনাই দিয়া হৈছে আৰু এই পুখুৰীটোত ডাঙৰ ডাঙৰ কাছ আৰু মাছ আছে আৰু ইয়াত অহা মানুহসকলে এই কাছ আৰু মাছখিনিক খাবলৈ দিয়ে আৰু সেইখিনি তেনেকৈ ইয়াতে ডাঙৰ হৈছে মাছ আৰু কাছখিনি। আৰু যিহেতু মন্দিৰলৈ আহিছোঁ, দুকপিমান ফটো যদি নাৰাখোঁ তেন্তে কেনেকৈনো হয়নে? সেয়েহে ভাবিলোঁ মন্দিৰৰ পৰা ওলাই যোৱাৰ আগতে দুকপিমান ফটো এনেদৰে মাৰি স্মৃতি হিচাপে ৰাখি থওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া আমাৰ হৈ গ'ল। এতিয়া চেণ্ডেল জোতা পিন্ধিছোঁ আৰু মন্দিৰৰ পৰা এতিয়া ওলাই যাম। খুব ভিৰ হৈছে, মানুহ অগণন মানুহ আহিয়ে আছে। আমাৰ পূজা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ মন্দিৰৰ পৰা। আৰু যিহেতু ৰাতিপুৱাই আমি মন্দিৰলৈ আহিছিলোঁ, একো খাই অহাও নাছিলোঁ, খুব ভোক লাগিছে, সেইকাৰণে এতিয়া ক'ৰবাত সোমাই খাই ল'ম। আৰু এয়া এতিয়া আমি আমাৰ পেট পূজা কৰি লওঁ। খুব ভোক লাগিছে, যিহেতু মন্দিৰলৈ আহিছিলোঁ, একো খাই অহা নাছিলোঁ, সেইকাৰণে ওচৰৰে এখন হোটেল এখনত সোমালোঁ আৰু এনেকৈ পৰঠা চব্জি তেনেকৈ দিছে আৰু সেইখিনি আমি এতিয়া খাই ল'ম। আৰু আমাৰ খোৱা বোৱা হৈ গ'লে আমি আমাৰ ঘৰৰ ফালে প্ৰস্থান কৰিম। তেন্তে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।